নমস্কাৰ স্বাগতম ব্লগছ মানে একেলগে বলক আজি দুৰ্গা মাৰ প্ৰতিমা আনিব যাওঁ মানে যাবাৰ যাম বুলি ভাবিছিলোঁ যাবাৰ আৰু সেই আৰু গাড়ী চাড়ী নাহে আৰু এইবাৰ আৰু যি নহওক এতিয়া এখন গাড়ী কিনি দিছে আৰু সেইখনতে যাম বুলি ভাবিছোঁ মানে এতিয়া তাতে যাওঁ প্ৰতিমা আনো তাতে যাই কিনে চব দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব চব দেখাই আছোঁ মানে ক'ত কি থয় আৰু ক'ৰ পূজা চব ক'ব গ'লে চেষ্টা কৰিম চব দেখাব চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চাই থাকিব ৰাতিপুৱাতে যোৱাৰ কথা আছিল এতিয়া দেৰি হৈ গ'ল দেখিছেনে 11:30 বাজিল তক যাই কিনে লগ পাইছোঁ বৰ্তমান আছোঁ হাজো মাধৱ মন্দিৰত এবাৰ 133তম দুৰ্গোৎসৱ আয়োজন কৰা হ'ব আমি আজি তাৰে মূৰ্তি আনিবলৈ যাম ইফালে যাত্ৰা আৰম্ভ কৰি দিলোঁ মানে বক্সৰ গাড়ী পিছফালে থাকিম দিয়ক মানে আগ চাইডে যাই জুতি নাপায় ইমান পিছফালে আৰু গান শুনি বেলেগ নহ'লেও গাইজ কিন্তু ৰ'দটো থাকিবই নন ষ্টপ আনলিমিটেড ৰ'দ থাকিব আৰু বুজিছেনে মানে একদম এই গোটাই 4000 ভল্টেজ দিছে আৰু গাইজ A few moments later. আমিনগাঁৱৰ মূৰ্তি ঘৰত এতিয়া ভিতৰত যাওঁ আপোনালোকক দেখাই আছোঁ কি মূৰ্তি আছে ভিতৰত চব দেখাই আছোঁ ৰ'ব আমি নিব মূৰ্তি এইটোৱে মানে এটা কথা সুধোঁ আপোনালোকক এই মুখখন যি ঢাকি দিয়ে মূৰ্তিটো নিয়াৰ আগতে কিয় ঢাকি দিয়ে মোক ক'বচোন কোনোবা জানে যদি কমেণ্টত A few inches later. भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी মূৰ্তি ঘৰৰ পৰা আহি পালোঁ মানে ইয়াতে ৰৈছোঁ মানে প্ৰত্যেক বছৰে যোনে যোনে যায় আৰু এতিয়া যোৱা সকলোকে তাৰমানে ইয়াতে ভাত খুৱায় এতিয়া বৰ্তমান ভাতটো খাই লওঁ ভাতটো খাই কিনে আৰু নাচিব আছে আৰু মানে এনজয় কৰিছোঁ দেই গাড়ী আৰু পুৰা একদম বেয়া নাচি আছোঁ আৰু ইফালে গোপী বাই আৰু ইফালে ভাত একদম পেট ভৰে ভাত খালোঁ ভাত খাই এতিয়া আৰু গাড়ী ষ্টাৰ্ট দিব লাগে গাড়ী ক্লাছ মাৰি থাকোঁতে একদম হাত দিয়ে গৈছে সেইকাৰণে অলপ আগত দিছোঁ মানে বিচাৰি কি আৰু বেছি জোৰে যাব নোৱাৰি অলপ আস্তে আস্তে এনেকৈ মানে আৰু গাড়ী 6-5 এনেকৈ চলি আছে মানে আৰু এই এডাল চিনে এনেকৈ থাকোঁতে আৰু অৱস্থা নাই দেই গাড়ী 2 hours later. আজি দিন বেয়া গাইছে মানে হয় এক্সিডেণ্ট হয় এখন বেয়া হৈছে A few moments later. বহুত ঘাত প্ৰতিঘাতৰ লগত যুদ্ধ কৰি কেনে দুৰ্গা মাক লৈ আহিলোঁ কালি ঘৰ আহিবাতে বহুত দেৰি হৈ গৈছে মানে 10:30 বাজি গৈছে এই মই কৈছোঁ নে গাড়ী 5-7 সিমান মানত চলি আছে আৰু তাতে মূৰ্তি থোৱা তাতে কমপ্লিট দেখাবই নোৱাৰিলোঁ মানে এই মোবাইলটো ধৰি গাইছ বৰ কষ্ট পাইছোঁ দেই কালি বহুত দিন বেয়া আছিল আৰু মানে গাড়ী বেয়া হ'ল ইফালে মোবাইল ইফালে এক্সিডেণ্ট মানে বহুত আৰু গাইছ একদম মানে কালি কিবাকৈ বাচি আছোঁ যি ভগৱান এই দুৰ্গা মাই কিবাকৈ বাচি আছোঁ যি সেইটো ভাবছোঁ আৰু বাপৰে মোবাইলটো কি হৈছে জানিছেনে মই তাতে বঢ়িয়াকৈ ভিডিঅ' কৰি আছোঁ হঠাৎ ছুইচ অফ হৈ গৈছে চাৰ্জো আছে ছুইচ অফ অন কৰিলোঁ চাৰ্জো আছে তাৰ অলপ দেৰি পিছত আৰু বন্ধ হৈ গৈছে মানে গেছি দিয়া আৰু এইটো আৰু কিবাকৈ কৰি আছোঁ আৰু কিবাকৈ চলাই আছোঁ গাইছ আৰু পাৰাক গিলি আৰু এতিয়া মেইন কথা হ'ল কালি এক্সিডেণ্ট হোৱা চলিটোৰ কি হ'ল
চলিটো মানে কি মানে এই হতুটোতো দিছি না হতুটোতো দিয়াতে সি আগৰ বেগডাল মাৰিলে মাৰাৰ লগে লগে পুৰা বালা আছিল তাতে পুৰা চুচৰি গাল দুটা চলি আছিল পিছৰ বাহুটোৰ বেছি হোৱা নাই বুঢ়া আঙুলটোত অলপমান চাল গেছি নাই কি শান্তিয়ে আৰু বাকী আগত বাহুটোৰ পুৰা আঁঠুৰ মানে ঘিলাটোৰ তলেদি যোনটো আঁঠুটোৰ বেয়া চাল গেছি দে আৰু গাইজ মানে তাক মেডিকেল ভৰ্তি কৰিছে আৰু সেইকাৰণে অলপ চাই চিন্তি আৰু গাড়ীখন কিনিকে যি একজছডাল লগে কেনে পুৰা হুতুটো মাৰিব সেইটো নহয় গাইজ এই মানে অলপ ভালকৈ চিধা ৰাস্তাত চিধা ৰাস্তাত অলপ জোৰে গেলোঁ চিধা ৰাস্তাত আমিও চলাওঁ 80 90 যায় আমাৰো যায় 100 উঠি যায় পাৰ হৈ যায় কিন্তু যেতিয়া মানুহ চানুহ থাকে অলপ চাই চিন্তি অলপ মানে সেনেকৈ চলাব লাগে আৰু চবকে কৈছোঁ অকল তাকে কোৱা নাই মই চবকে কৈছোঁ যোনে মানে অলপ RPM ফালা চলিকেইটা আছে আৰু কাৰণ ভাই নিজৰো ক্ষতি গাড়ীখনৰো ক্ষতি আৰু বেলেগ মানুহৰো ক্ষতি হ'ব পাৰে সেইকাৰণে অলপ ভালকৈ চাই চিন্তি বাকী পূজাৰ পেণ্ডেলটো কমপ্লিট হোৱা নাই মানে আজিও বনাই আছে মই আহিলোঁ এইমাত্ৰ আহিলোঁ তাৰ পৰাই মানে বনাই আছে ভালকৈ তেওঁক অলপ থুলমূলকৈ হ'লেও দেখাব চেষ্টা কৰিলোঁ মানে ভুল ভ্ৰান্তি হ'লে ক্ষমা চমা কৰি দিব যিহেতু নতুনকৈ মানে ভিডিঅ' দি আছোঁ মই একো মানে অভিজ্ঞতা নাই আৰু কেনেকৈ কি কৰিব লাগে মানে অলপ দেখাব চেষ্টা কৰিলোঁ আৰু আপোনালোকক আৰু হয়তো বহুতো দেখাব লগা আছিল কিন্তু কি ক'ব সেই আৰু এই কেমেৰাটো যেতিয়া অন কৰিম গানটোৰ আৱাজটো বেছিকৈ শুনা পায় মোৰ আৱাজত চাই গানৰ আৱাজ বেছিকৈ শুনা পায় বাকী ভিডিঅ'টো শেষ হ'লে চাই বহুত বহুত ধন্যবাদ যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্টত ক'ব আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো বেলেগ এটা ভ্লগত লগ পাইছোঁ তেতিয়ালৈ জয় হিন্দ